হাই ভিউৱাৰ্ছ ৱৰ্ল্ড অফ আৰ্চিতালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' বনাবলৈ লৈছোঁ আৰু আশা কৰোঁ চবে ভিডিঅ'টো চাই ভাল পাব, কাৰণ আজি মই দেউতাৰ লগত পাচলি আনিবলৈ মই দেউতাৰ লগত বজাৰলৈ নাযাওঁ। পাচলি আনিবলৈ মই মোৰ আইতা ঘৰলৈ যাম। আইতা ঘৰ মানে আমাৰ পুৰণা ঘৰখন, য'ত আইতা ককা আৰু মোৰ দাদা থাকে। আৰু আইতা আৰু ককাই তাত বহুত ধুনীয়াকৈ পাচলি কৰি থৈছে, তো সেইখিনি আজি আপোনালোকক দেখাম। বলক। এয়া চাওক, আইতা ঘৰ পালোহি। এয়া আপোনালোকক চাৰিওফালটো দেখাইছোঁ মই। এয়া চাওক। ককাই নিউজ পেপাৰ পঢ়ি আছে। ককাই কিবা এটা কোৱা। এইজনী মোৰ গৰমৰ নাতি অৰ্চিতা। এইক আকৌ বগাৰ কাৰণে খুব মই ববী বুলিও মাতোঁ। এতিয়া তহঁতি হেৰিকে ন, তাৰমানে মোবাইল যে পাচলি পাওঁ ফ্ৰীতে, এতিয়া পাচলিও ওলাই যাওঁ ন। ঠিক আছে, ঠিক আছে। কি কি নিবা বাৰু? আচ্ছা, এই বৰ বিশেষ কয় নহয় একো নাই। এই ভেন্দি অলপ আছে, জিকা আছে, ভাতকেৰেলা আছে, তাৰপিছতে দাংবডি এনেকৈ কেতিয়ামান ওলাব। মই কিন্তু ছিঙি দিব নোৱাৰোঁ দেই, বিৰাট গৰম পৰিছে ভাই। আচ্ছা, হেৰি নহয়, আৰু মই পেপাৰখনো পঢ়ি আছোঁ, তাতে মানে হেৰি কৰা নাই, গতিকে ডিষ্টাৰ্ব নিদিবা। তোমালোকে নিজে ছিঙি ভাঙি যি য'ত আছে নিবা দেই। অঁ, দেউতাই ছিঙি দিব। আৰু তুমি হৈছিলে একক অভিনয় মই হেৰিত পালোঁ দেই, এই ফেচবুকত। এই বঢ়িয়া হৈছে ভাই। আৰু কালি আকৌ শুনিলোঁ ফাৰ্ষ্ট প্ৰাইজ 5,000, আকৌ মানপত্ৰ প্লাছ মানে হেৰি 4 বটা। একদম মানে বৰ ভাল পাইছোঁ। কালি ৰাতি মই মানে হোৱাই নাই আৰু চিন্তা, ভাল লাগিছে। আৰু চোৱা, ভৱিষ্যতলৈ উন্নতি কৰি গৈ থকা উন্নতি কৰাৰ উঠি আৰু ওপৰ পোৱা। আৰু মুঠতে শিক্ষাটো তাৰ লগত লাগিব দেই, নাম্বাৰ 1। প্ৰথমতে পঢ়া, তাৰ মাজে মাজে সময়মতে এই হেৰি কৰা, এই এক্সট্ৰা অৰ্ডিনাৰী যিবিলাক ডান্স, ছিংগিং এণ্ড ড্ৰামা, এইবিলাক একদম পূৰা মনোযোগেৰে কৰি যাবা। তোমাৰ মানে মই আশীৰ্বাদ কৰিছোঁ, গতিকে তোমাৰ উন্নতি হ'ব। ভাল বুজি পালা? আইতাই দিনটোত কামেই কৰি থাকে, এতিয়া সময়ে
নাপায়, আনকি আমাৰ ঘৰলৈ যাবলৈও সময় নাপায়। এয়া এতিয়া পাচলি কাটি আছে আৰু আইতাই অকলে এখন গোটেই ঘৰখন ধুনীয়াকৈ ৰাখে, চাফ চিকুণকৈ। আৰু আইতাৰ ঘৰখনৰ ব্লগ মই এদিন পিছত বনাম, কম্পিউটাৰ এটা দিম আপোনালোকক। এতিয়া আইতা কিবা এটা কোৱা। ক'ম আৰু তোমালোকে পাচলিহে নিবলৈ আহিছা, এতিয়া আৰু পাচলি ছিঙিলেই হ'ল আৰু পাৰিলে গ'লেই হ'ল আৰু মই ভাত বনাম, খাই যাবা। আজি মাছ আছে, মাছৰ টেঙা বনাই দিম। তাৰপিছত এয়া জিকা কাটিছোঁ, জ্বলা ভাজি বনাই দিম, হ'ব। আপোনালোকক এটা কথা কৈ দিওঁ যে আইতাই বহুত বেছি কিতাপ পঢ়ি ভাল পায় আৰু আইতাৰ ওচৰত ঢেৰ কিতাপ আছে। আহক আইতাৰ আলমাৰিটো দেখাওঁ কিতাপৰ। এইটো চাওক আইতাৰ আলমাৰি কিতাপৰ, বহুত কিতাপ আছে ইয়াত। এইবিলাক ভৰাই আছে। আইতা মোলে একদম জ্বলা দি পেলাই খৰিচা চাটনি কি খৰিচা আচাৰ বনাই দিবা দেই। এয়া চাওক এইটো আমাৰ পুখুৰী আৰু ইয়াত কি কৰিছে জানো দেউতাই মাছে বিচাৰিছে নে চফাই কৰিছে জানো কি কৰিছে।
ইয়াত কি মাছ আছে ন এবাৰ মায়ে ভাল পোৱা ৰূপচন্দা 1 নম্বৰ ৰূপচন্দা আছে তাৰপিছত বাহু মাছ দিছে আৰু ৰৌ পোৱালি দিছে এয়া চক জোক লাগিছে দ আছে বাৰু পুখুৰীটো দিয়া সাঁতুৰি দিয়া এইটো চাওক মোৰ দাদা দেউতাই কামত লগাইছে অন্যবৰতে মোৰ লগত খালি কাজিয়া কৰি থাকিব জানে এইটো চাওক মাছ খাবলৈ মন আছে যদি চফা কৰ একদম বহুত ৰ'দ দিছে বহুত গৰমো হৈছে আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ চবে ভাল পাব চাই আৰু যদি ভাল পালে চাই তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব